নমস্কাৰ আপোনালোকলৈ স্বাগতম জনাইছো পৃথিৱীৰ উচ্চতম পৰ্বতটোৰ নাম কি আল্পছ কাঞ্চনজংঘা হিমালয় নে এণ্ডিছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ হিমালয় পৰ্বত ইয়াৰ উচ্চতা হৈছে 8849 মিটাৰ পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি সৰ্বোচ্চ পৰ্বত যেহেতু হিমালয় এই শৃংগটো হিমালয়তে থাকিব গডউইন অষ্টিন অন্নপূৰ্ণা মাউণ্ট এভাৰেষ্ট আৰু কাঞ্চনজংঘা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ উচ্চতা হৈছে 8849 মিটাৰ অৰ্থাৎ হিমালয়ৰ আটাইতকৈ উচ্চ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ দীৰ্ঘতম পৰ্বতটোৰ নাম কি দীঘল পৰ্বতটো হিমালয় এণ্ডিছ আল্পছ নে গডউইন অষ্টিন ইয়াৰ উত্তৰটো হৈছে খ এণ্ডিছ পৰ্বত ইয়াৰ দৈৰ্ঘ্য হৈছে 8900 কিলোমিটাৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম কি আটলান্টিক ভাৰত মহাসাগৰ প্ৰশান্ত মহাসাগৰ আৰু আৰ্কটিক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ ইয়াৰ আকাৰ হৈছে 63 মিলিয়ন বৰ্গ কিলোমিটাৰ পৃথিৱীৰ বৃহত্তম সাগৰখনৰ নাম কি ফিলিপাইন আৰবিয়ান দক্ষিণ চীন কেৰিবিয়ান ইয়াৰ উত্তৰটো হৈছে ক ফিলিপাইন সাগৰ ইয়াৰ আকাৰ হৈছে 5.695 মিলিয়ন বৰ্গ কিলোমিটাৰ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি নীল নদী আমাজন নদী ব্ৰহ্মপুত্ৰ নদী গংগা নদী ইয়াৰ উত্তৰটো হৈছে খ আমাজন নদী ইয়াৰ দৈৰ্ঘ্য হৈছে 6992 কিলোমিটাৰ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি গংগা ব্ৰহ্মপুত্ৰ সিন্ধু নে গোদাবৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ সিন্ধু নদী ইয়াৰ দৈৰ্ঘ্য হৈছে 3180 কিলোমিটাৰ অসমৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি কপিলী বৰাক ব্ৰহ্মপুত্ৰ নে ধনশিৰি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ব্ৰহ্মপুত্ৰ নদী ইয়াৰ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হ'ল ভাৰতবৰ্ষ এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ এছিয়া মহাদেশ ইয়াৰ মাটিকালি হৈছে 44.6 মিলিয়ন বৰ্গ কিলোমিটাৰ পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি ভাৰত চীন ৰাছিয়া নে কানাডা ইয়াৰ উত্তৰটো হৈছে গ ৰাছিয়া পৃথিৱীৰ বৃহত্তম দেশ আৰু ইয়াৰ মাটিকালি হৈছে 17.1 মিলিয়ন বৰ্গ কিলোমিটাৰ ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি আটাইতকৈ ডাঙৰ ৰাজ্যখন কোনখন মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ ৰাজস্থান অসম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ৰাজস্থান ইয়াৰ মাটিকালি হৈছে 3,42,239 বৰ্গ কিলোমিটাৰ পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম কি মাজুলী মাৰাজু উমানন্দ নে ভৱানী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক মাজুলী ই অসমত অৱস্থিত মাটিকালি হৈছে ইয়াৰ 880 বৰ্গ কিলোমিটাৰ পৃথিৱীৰ সৰ্ববৃহৎ মহানগৰখনৰ নাম কি চিটিখনৰ নাম কি চংকিং হেংজৌ বেইজিং নে চেংডু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চংকিং মাটিকালি হৈছে 82,300 বৰ্গ কিলোমিটাৰ ভাৰতৰ সৰ্ববৃহৎ মহানগৰখনৰ নাম কি অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ চিটিখনৰ নাম কি মুম্বাই হায়দৰাবাদ বাংগালুৰু নে গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ বাংগালুৰু চিটি ইয়াৰ মাটিকালি হৈছে 741 বৰ্গ কিলোমিটাৰ দুখন দেশৰ মাজৰ পৃথিৱীৰ দীৰ্ঘতম সীমাৰেখাডাল হ'ল আৰ্জেণ্টিনা চিলি কাজাখস্তান ৰাছিয়া চীন মংগোলিয়া আৰু কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ দৈৰ্ঘ্য হৈছে 8,891 কিলোমিটাৰ ভাৰতৰ কোনখন দেশৰ লগত আটাইতকৈ দীঘল সীমাৰেখা আছে মানে কোনখন দেশত বেছিকৈ চুইছে সীমাই পাকিস্তান চীন বাংলাদেশ নে নেপাল উত্তৰটো হৈছে বাংলাদেশ ইয়াৰ সৈতে চুইছে দৈৰ্ঘ্য হৈছে 4,096.7 কিলোমিটাৰ পৃথিৱীৰ আটাইতকৈ দীঘল পথ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ 1 অষ্ট্ৰেলিয়া পেন আমেৰিকা ৰাষ্ট্ৰীয় ঘাইপথ ট্ৰেন্স চাইবেৰিয়ান ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্ৰেণ্ড ট্ৰাংক ৰোড ভাৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পেন আমেৰিকা ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ দৈৰ্ঘ্য হৈছে 1900 মাইল ভাৰতৰ আটাইতকৈ দীঘল পথ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ 37 ৰাষ্ট্ৰীয় ঘাইপথ 44 ৰাষ্ট্ৰীয় ঘাইপথ 27 আৰু গ্ৰেণ্ড ট্ৰাংক ৰোড উত্তৰটো হৈছে খ ৰাষ্ট্ৰীয় ঘাইপথ 44 ইয়াৰ দৈৰ্ঘ্য হৈছে 4,112 কিলোমিটাৰ ই শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত পৃথিৱীৰ সৰ্বোচ্চ মূৰ্তি কোনটো প্ৰতিমূৰ্তি
ষ্টেচু অফ ইউনিটি, স্প্ৰিং টেম্পল বুদ্ধা, লেকিয়ন চেক্কে, ষ্টেচু অফ বিলিফ। ইয়াৰ উত্তৰটো হৈছে ক ষ্টেচু অফ ইউনিটি। এইটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি। ইয়াৰ উচ্চতা হৈছে 182 মিটাৰ আৰু ই ভাৰতৰ গুজৰাটত অৱস্থিত। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? নগাঁও, কাৰ্বি আংলং, শোণিতপুৰ, কামৰূপ গ্ৰাম্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ কাৰ্বি আংলং। ইয়াৰ মাটিকালি হৈছে 10,434 বৰ্গ কিলোমিটাৰ। ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল দিল্লী, লাক্ষাদ্বীপ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ নে লাডাখ? উত্তৰটো হৈছে ঘ লাডাখ। ইয়াৰ মাটিকালি হৈছে 59,146 বৰ্গ কিলোমিটাৰ আৰু ইয়াক 31 অক্টোবৰ 2019 চনত কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? অষ্ট্ৰেলিয়া, ইউৰোপ, এছিয়া নে আফ্ৰিকা? ইয়াৰ উত্তৰটো হৈছে ক অষ্ট্ৰেলিয়া। পৃথিৱীৰ আটাইতকৈ সৰু নদীখনৰ নাম কি? ৰেপ্ৰ, তম্বৰাচি, ৰৌ নে অম্বলা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ৰৌ নদী। ইয়াৰ দৈৰ্ঘ্য হৈছে 61 মিটাৰ। পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? টকেলাম, গিব্ৰাল্টাৰ, মোনাকো নে ভেটিকান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ ভেটিকান। ইয়াৰ মাটিকালি হৈছে 0.44 বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপটোৰ নাম কি? ডাঙৰটো মাজুলী, মাৰাজৌ, ভৱানী, মুনৰো নে উমানন্দ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ উমানন্দ আৰু ব্ৰিটিছসকলে ইয়াক পিকক আইলেণ্ড নাম দিছিল। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? মৰিগাঁও, চৰাইদেউ, দক্ষিণ শালমৰা নে মাজুলী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ দক্ষিণ শালমৰা। 2016 চনত ইয়াক জিলা হিচাপে ঘোষণা কৰা হৈছিলে। ইয়াৰ মাটিকালি হ'ল 568 বৰ্গ কিলোমিটাৰ আৰু ই পূৰ্বতে ধুবুৰী জিলাৰ মহকুমা আছিল। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? ছিকিম, গোৱা, মণিপুৰ নে নাগালেণ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ গোৱা। ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? লাক্ষাদ্বীপ, দিল্লী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ নে চণ্ডীগড়? উত্তৰটো হৈছে ক লাক্ষাদ্বীপ। ই আৰৱ সাগৰত অৱস্থিত। আটাইতকৈ দ মহাসাগৰখনৰ নাম কি? আটলাণ্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ নে আৰ্কটিক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ প্ৰশান্ত মহাসাগৰ। ই সৰ্ববৃহৎ আৰু আটাইতকৈ দ আৰু প্ৰশান্ত মহাসাগৰত অৱস্থিত মেৰিয়ানা ট্ৰেঞ্চ পৃথিৱীৰ আটাইতকৈ দ ঠাই। ই 10.994 কিলোমিটাৰ দ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।